হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভাল আৰু বৰ্তমান ময়ো ভালে আছোঁ। আজি ভিডিঅ'টো আৰম্ভণিতে দেখা পাইছে। আজি মৰিংগা পাউডাৰ অৰ্থাৎ ছজিনা পাতৰ গুড়িৰ সৈতে আৰম্ভ কৰিছোঁ ভিডিঅ'টো। সৌন্দৰ্য বিশেষজ্ঞ ভানু শৰ্মাৰ এটা ইনষ্টাগ্ৰাম ভিডিঅ'ত মই দেখিবলৈ পাইছিলোঁ যে ছজিনা পাতৰ গুড়িৰ লগতে কমলা ৰস আৰু লগত মৌ জোল আধা চামুচ দি পেলাই ধুনীয়াকৈ এটা পেষ্ট বনাই মুখত 15-20 মিনিট লগাই থ'বলৈ কৈছিলে। যিহেতু ছজিনা পাতৰ গুড়ি আমাৰ ছালৰ বাবে বহুত বেছি ভাল আৰু তাৰ বেনিফিটখিনি এইখিনি মই লগতে দেখুৱাই দিছোঁ। আৰু যিটো হামদৈ অৰ্গেনিক প্ৰডাক্ট, হামদৈ যিখিনিয়ে ব্যৱহাৰ কৰিছে জানেই হামদৈৰ বিষয়ে বহুত ভাল হয়। আমি হামদৈৰ কিছুমান বস্তু আনো, মিঠাতেলৰ পৰা ধৰি লৈ সকলো বস্তু হামদৈত পোৱা যায়। বহুত বেছি ভাল। আপোনালোকে যদি ব্যৱহাৰ কৰা নাই তেন্তে কৰি চাব কিমান ভাল হয়। আৰু এয়া দেখিছে মই কেনেদৰে প্ৰস্তুত কৰিছোঁ পেষ্টটো আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। এয়া মই ছজিনা পাতৰ গুড়ি 2 চামুচ লৈছোঁ, 2 চামুচে চাফিচিয়েণ্ট হয়। আৰু লগতে এয়া মৌ জোল আৰু কমলা ৰস লৈছোঁ। মই ভিডিঅ'ত দেখুৱাৰ দৰে এনেদৰে পেষ্টটো লগাই 15-20 মিনিট ৰাখি আপোনালোকে কেনেকুৱা ৰিজাল্ট পাইছে মোক প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। পুনৰ এটি নতুন ভিডিঅ' লৈ লগ পাম তেন্তে বাই।